জুবিন গাৰ্গ, যাক আমি হেৰুৱাই আজিও মানি ল'ব পৰা নাই যে তেওঁ আৰু আমাৰ মাজত নাই। জুবিন নামৰ এই সত্তাটোৱে আমাক কি দি নগ'ল? সেই প্ৰশ্ন যদি আমি নিজকে কৰোঁ, তাৰ উত্তৰ আমি বিচাৰি নাপাম। কাৰণ তেওঁ এজন সাধাৰণ মানুহ নাছিল, তেওঁ আছিল এজন ভগৱান। আজিলৈ আমাৰ মাজৰ পৰা যিমানজন মানুহ এই ইহ সংসাৰ ত্যাগ কৰি গৈছে, তেওঁলোকৰ অন্তিম ঠাইত অৰ্থাৎ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পিছত সকলো শেষ হৈ যায়। বা যদি সেইজন ব্যক্তি কোনো গণ্যমান্য ব্যক্তি হয়, তাত শ্ৰদ্ধাঞ্জলি নিবেদি সমাধি পতা হয়। কিন্তু জুবিন গাৰ্গে আমাৰ মাজৰ পৰা গৈও যাবৰ পৰতো আমাক বহুত কিবা কিবি দি গ'ল। এখন শ্মশান কেনেকৈ মন্দিৰলৈ ৰূপান্তৰ হ'ল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জুবিনদাৰ নশ্বৰ দেহ গুৱাহাটী অনাৰ দিন ধৰি লক্ষ লক্ষ অনুৰাগীয়ে যেনেকৈ তেওঁৰ লগত শেষ যাত্ৰালৈ লগত আছিল, ঠিক সেই একেদৰে আজিও তেওঁৰ অন্তিম ঠিকনাত অৰ্থাৎ সোণাপুৰত সেই অজস্ৰ অনুৰাগীয়ে ভিৰ কৰি আহিছে। কেনেকৈ পাহৰি মাজি সেই ঈশ্বৰ প্ৰদত্ত পুত্ৰক। তেখেতৰ এনেকুৱা কিছুমান গীত আছে যি গীত শুনিলে আধুনিক জীৱনৰ অস্থিৰতা লগে লগে নোহোৱা হৈ যায়। বিপদজনক জীৱন যাপনত এই গীতকেইটাই সহায় কৰিব পাৰে বহুতক, আৰু সেইজন হৈছে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ। এই ঈশ্বৰ প্ৰদত্ত পুত্ৰৰ গীতৰ আবেদন ইমানেই বেছি যে সেই গীত শুনিলে কেতিয়াও কাৰোৰে আমনি নালাগে। তিক্ত বিৰক্ত সময়ক বশ কৰিব পৰা তেনেকুৱা এটা গীত হৈছে তুমি চোৱা যেতিয়া দুচকু তুলি, প্ৰেমৰ গীত। সঁচাকৈ প্ৰেমত পৰা মানুহজনে জানে আকাশখন ভাগি পৰে কিদৰে। গভীৰ ভালপোৱাত থকাজনে জানে ৰদে কেতিয়া হাঁহে, প্ৰেম এক যাদুকৰী শক্তি। ২০ শতিকাত জুবিন গাৰ্গে যিবোৰ গীত ৰচনা কৰিছিল, সেই গীতসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় অন্যতম গীতটো হ'ল তুমি চোৱা যেতিয়া দুচকু তুলি। আৰু সেই গীতটোৰ মাজত কি নাই, সেই গীতটোৰ মাজতে আমি কেতিয়াবা নিজকে বিচাৰি পাওঁ। সেই গীতটোৰ মাজেৰে গৈ থাকিব পাৰি অন্য এখন জগতলৈ, দুচকু মুঠ খাই আহিব খোজে আপোনা আপুনি। সেইজন ভগৱানক জানিব হ'লে তেওঁৰ সেই ২০ শতিকাৰ গীতসমূহৰ মাজত আপুনি মই সোমাই পৰিব লাগিব, কাৰণ তেওঁ আছিল এজন গানৰ ভগৱান। গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহৰ কিছুদিন পূৰ্বে লিখা সেই গীতটো আপুনি কেইবাৰ শুনিছে। এতিয়া কাষত হেঁপাহৰ ফুলনি উপচা ফাগুন হৈ পয়। জুবিন গাৰ্গৰ গীতত প্ৰেম আৰু সম্পৰ্ক ফাগুন হৈ উৰে। এনে অনুভৱী চমৎকাৰ কেৱল জুবিন গাৰ্গৰ ক্ষেত্ৰতে সম্ভৱ, কাৰণ তেওঁ কোনো সাধাৰণ ব্যক্তি নাছিল, তেওঁ আছিল এজন ভগৱান। জুবিন গাৰ্গৰ গীতত প্ৰেম, সুখ, দুখ সকলো আছে বাবে তেখেতৰ গীত আমাৰ বাবে প্ৰয়োজন হয়। মানুহ আগবাঢ়ে ভঙা ঘৰাৰ খেল খেলি, ভাঙোতেও লাগে জুবিন গাৰ্গক আৰু গঢ়োতেও লাগে জুবিন গাৰ্গক। মাজনিশা গাৰু থৈ কিমানে ৰাতি কান্দিছে তাৰ হিচাপ নাই, হৃদয় জুৰুলা হ'লেও এটাই নাম জুবিন গাৰ্গ। আমাৰ অন্যতম বৃহৎ প্ৰাপ্তি হ'ল জুবিন গাৰ্গ। তেওঁ লিখা সেই প্ৰেমৰ মায়াবিনী গীতটি আজি হৈ পৰিল ভগৱানক প্ৰাৰ্থনা কৰা এটি গীত। অসমীয়াক কি দি নগ'ল তেখেতে। অনুৰাগীৰ মাজত আজিও শোকৰ বন্যা। কোনে সহজে মানি ল'ব নোৱাৰে এই মৃত্যুক, কাৰণ ভগৱানৰ কেতিয়াও মৃত্যু নহয়। তেখেতৰ ন্যায়ৰ দাবীত আজিও লক্ষজনে দিন ৰাতি একাকাৰ কৰি দিছে, আৰু অসমৰ ৩ কোটি মানুহৰ মাজত কোনেও ৰেষ্ট ইন পিচ নিলিখা প্ৰথমজন চেলিব্ৰিটি আছিল জুবিন গাৰ্গ। আৰু সামাজিক মাধ্যমত ৩ মিলিয়নতকৈও অধিক #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা প্ৰথমজন জুবিন গাৰ্গৰ ক্ষেত্ৰতে হোৱা দেখিব পোৱা গৈছে। আপুনি সদায় আমাৰ মাজত, আমাৰ বুকুত থাকিব জুবিন দা। ইমানবোৰ কথা জনাৰ পাছত আমি কেনেকৈ নমনাকৈ থাকোঁ যে তেওঁ ভগৱানৰে এটা ৰূপ আছিল বুলি। শেষত জুবিনদাৰ ন্যায়ৰ দাবীত কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।